हाय फ्रेंड, मैं तातिसा। मैं आज अपना ओसरले एटा भिडिओ লৈ আছো আনবক্সিং মিছো পাই কুৰ্তাটো অৰ্ডাৰ কৰা হৈছিলে আৰু এই কুৰ্তাটো 350 টকা লৈছিলে। এই কুৰ্তাটো মই এতিয়া আনবক্সিং কৰিম। এইটো কুৰ্তা কটন কুৰ্তা হয়, কিন্তু বহুত ভাল কোৱালিটিটো। মোৰ নাই খুলি আছে, মই আপোনালোকক দেখুৱাইছো। এইটো এল সাইজৰ হয়। মই পিয়ে অৰ্ডাৰ কৰিছিলে আৰু মই আপোনালোকৰ আগত আনবক্সিং কৰি দেখুৱাইছোঁ। কুৰ্তাটোৰ ডিজাইনটো ভাল আৰু কাপোৰটো বহুত ভাল হয় আৰু 350 বহুত ধুনীয়া কুৰ্তা। আৰু তলতে কিনাৰত এটা লাইনিঙো দি থোৱা আছে হোৱাইট কালাৰৰ। ভাল লাগিছে ডিজাইনটো আৰু দীঘলো আছে, আপোনালোকক মই দেখুৱাই দিছোঁ। কুৰ্তাটো হাতখনো দীঘল আৰু লং আছে আৰু কুৰ্তা হাতখনতো এটা পাৰি দি থোৱা আছে হোৱাইট কালাৰৰ। এয়া নাই আপোনালোকক দেখুৱাই দিছে, বহুত ধুনীয়া কুৰ্তাটো। আৰু ইয়াত কালাৰ কেইবাটাও আছে। মিছোৰ পৰাটো অৰ্ডাৰ কৰা হৈছে। আপোনাক মই লিংকটো দি দিয়া আছে, আপোনালোকে চাই চেক কৰি অৰ্ডাৰ কৰিব পাৰে। কুৰ্তাটো ধুনীয়া আছে, ডিজাইনটো ভাল আছে। এল সাইজৰ হয়। Thank you, friend. Bye bye.